নমস্কাৰ, মই পূৰ্ণিমাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ বুটৰ চব্জি আৰু হালোৱা। সকলোৱে এয়া খাইছে চাগে। যিসকলে বনাই খোৱা নাই আজিলৈকে এবাৰ ট্ৰাই কৰি চাব। আহকচোন চাওঁ মই কেনেদৰে বনাইছোঁ। বুটৰ চব্জিৰ কাৰণে মই আধা কেজি বুট তিয়াই থৈছিলোঁ। তাতে 2টা আলু দিছোঁ। তাৰ লগত লাগিব 2টা মিহিকৈ কটা পিঁয়াজ, 2টা বিলাহী, এচামুচ ঘি, আদা নহৰুৰ পেষ্ট অলপ আৰু 2টা কেঁচা জলকীয়া, সোৱাদ অনুসৰি নিমখ আৰু হালধি। টেষ্টৰ কাৰণে মই লৈছোঁ কেইখনমান তেজপাত, গোটা জিৰা, জলকীয়া পাউডাৰ, গৰম মছলা আৰু চানা মছলা। আজি বুটৰ চব্জিখিনি মই কুকাৰত বনাম কাৰণ চব্জিখিনি চিটি লগাব লাগিব। এয়া আমাৰ কুকাৰ গৰম হৈছে। তাতে মই অলপ মিঠাতেল ঢালি দিছোঁ। এয়া তেলখিনি আমাৰ গৰম হৈ গৈছে। ইয়াতে দি দিছোঁ কেইখনমান তেজপাত আৰু গোটা জিৰা কেইটামান। তেজপাত আৰু জিৰাখিনি আমাৰ ফ্ৰাই হৈ গৈছে। ইয়াতে দি দিম এতিয়া সৰুকৈ কাটি থোৱা পিঁয়াজখিনি। পিঁয়াজখিনি মোৰ ৰঙচুৱা হৈ গৈছে। ইয়াতে মই দি দিছোঁ আদা নহৰু পেষ্টখিনি আৰু জলকীয়া দুটা। ই আকৌ এবাৰ আমি ভালকৈ লৰাই দিম। আদা নহৰু গোন্ধ নোযোৱালৈকে আমি ফ্ৰাই কৰিব লাগিব। আদা নহৰুখিনি ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে। ইয়াতে মই আন্দাজ অনুসৰি হালধি দিছোঁ, নিমখ দিছোঁ, দি এবাৰ ভালদৰে লৰাই দিলোঁ। এতিয়া আমি কাটি থোৱা বিলাহীখিনি দি দিছোঁ। গোটেই মছলাখিনি ভালদৰে পেষ্ট নোহোৱালৈকে আমি অলপ সময় ইয়াক ভাজিব লাগিব। আহকচোন আকৌ এবাৰ চাওঁ আমি। এয়া বিলাহীখিনি প্ৰায় সিজি গৈছে। ইয়াতে মই আলু আৰু বুটখিনি ঢালি দিলোঁ। এতিয়া আমি ভালদৰে সকলোবিলাক চব্জি মিলাই দিছোঁ। এতিয়া অলপ সময় আমি ঢাকি থ'ম। চব্জিখিনি আকৌ এবাৰ আমি ভালদৰে লৰাই দিম। ইয়াতে আমি মছলাখিনি দি দিম। মছলাখিনি দি ভালদৰে অলপ সময় লৰাই দিছোঁ। চব্জিখিনি আকৌ এবাৰ আমি খাওঁ। এয়া চব্জিখিনি প্ৰায় হৈ গৈছে। ইয়াতে মই পানী দি 4-5টামান চিটি লগাম আৰু এচামুচ ঘি দি দিছোঁ। দি 5টা চিটি মাৰিবলৈ দিম। হালোৱাৰ কাৰণে লৈছোঁ চুজি, ইলাচি 2টা, পেপিলন ফুড কালাৰ, ডাব নাৰিকল পিচি লৈছোঁ, চেনি, ঘি, বাদাম, খিচমিচ আৰু কেইখিলামান তেজপাত। মই গেছটো অন কৰি ল'লোঁ আৰু এইফালে মই চুজি হালোৱাত দিবৰ কাৰণে পানী গৰম কৰি থৈছোঁ। ইয়াতে দিম মই পেপিলনৰ ফুড কালাৰ অলপ দি দিম। হালোৱাখিনিৰ ৰংটো ধুনীয়া হ'বৰ কাৰণে মই এই কালাৰটো ব্যৱহাৰ কৰিছোঁ। আপোনালোকে ইচ্ছা অনুসৰি দিবও পাৰে বা নিদিবও পাৰে।
তাতে দি দিছোঁ এই তেজপাত কেইখন। এই পানীখিনি আমি উতলিবলৈ দিম। আহক এতিয়া আমি ইয়াত চুজিখিনি ভাজিবলৈ আৰম্ভ কৰোঁ। মোৰ কেৰাহীখন গৰম হ'ল, ইয়াতে মই চুজিখিনি ঢালি। এতিয়া আমি চুজিখিনি ভালদৰে ভাজি ল'ম, ৰঙচুৱা নোহোৱালৈকে ভাজি ল'ম। আৰু এইফালে পানীখিনি এটা উতল আহিলে আমি অফ কৰি থ'ম। চাওকচোন মোৰ চুজিখিনিৰ ৰংটো সলনি হৈ গৈছে, প্ৰায় ফ্ৰাই হৈ গৈছে এইখিনি। ইয়াতে মই দি দিম এতিয়া ইলাচি দি দিছোঁ, কাটি থোৱা বাদাম দি দিছোঁ, কিচমিচ দিছোঁ, পিচি থোৱা ডাব নাৰিকল দি দিছোঁ আৰু চেনিখিনি দি দিছোঁ। এতিয়া মই ভালদৰে ভাজি থাকিম অলপ সময়। এয়া চাওক আমাৰ চুজিখিনি ভজা হৈ গৈছে। কিচমিচকেইটা চাওকচোন কেনেদৰে ফুলি উঠিছে। ইয়াতে মই এতিয়া এই গৰম কৰি থোৱা পানীখিনি দি দিম। ইয়াতে মই ঘিউখিনি দি দিছোঁ। আৰু ভালদৰে লৰাই দিছোঁ। 5 মিনিটমান মই ইয়াত ঢাকনখন দি দিম। তাৰপিছতে আমি গেছটো অফ কৰিম। আমাৰ চুজিৰ হালোৱা আৰু বুটৰ চব্জি ৰেডি হ'ল। আপোনালোকেও ঘৰত বনাই চাব আৰু কেনেকুৱা পালে জনাব। ভিডিঅ'টো চাই যদি ভাল লাগিল, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।